গুড ইভিনিং অসমবাসী মই নূৰ আপোনালোকক আকৌ স্বাগতম জনাইছো মোৰ আৰু এক নতুন ভিডিও লৈ আজিৰ ভিডিওত আমি আলোচনা কৰিম এন্টোনিমছৰ ওপৰত এন্টোনিমছ মানে কি আমি জানো এন্টোনিমছ মানে হল অসমীয়া যাক বিপৰীত শব্দ বুলি কোৱা হয় সো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো সো আজিৰ ভিডিওৰ যেটো প্ৰথম ওয়াৰ্ড এটো হল এবসেন্ট এবসেন্ট মানে কি আমি এটো জানো যে আমি স্কুলৰ পৰা বা যিকোনো কামৰ পৰা এবসেন্ট থাকো এবসেন্ট মানে অনুপস্থিত তো অনুপস্থিতৰ বিপৰীত কি হৈ যাব উপস্থিত উপস্থিত মানে প্ৰেজেন্ট আমি যে কও প্ৰেজেন্ট স্যাৰ তো মানে উপস্থিত তার পিছৰ যেটো কোৱেশ্চন হল বা ওয়ার্ড হল এটো হল এনসিয়েন্ট এনসিয়েন্ট আমি জানো আমি হিষ্টৰী পঢ়িবলৈ হলে আমি এনসিয়েন্ট হিষ্টৰী পঢ়িব লাগে মডাৰ্ন হিষ্টৰী পঢ়িব লাগে একদম ধৰণৰ মেডিভেল হিষ্টৰী পঢ়িব লাগে এনসিয়েন্ট মানে পুৰণি একদম অতি পুৰণিৰ কথা কৈছে সো পুৰণিৰ বিপৰীত কি হ'ব নতুন নবীন সো এটো হৈ যাব মডাৰ্ন আৰু পিছৰ যেটো হল এটো হল একিউজ মানে আমি জানো অভিযুক্ত কিবা এটা ক্রিমিনাল হক বা কিবা এটা দুখৰ কাৰণে আপুনি অভিযুক্ত হৈছে একিউজ সো তাৰ পৰা তাৰ বিপৰীত শব্দ কি হ'ব ডিফেন্ড মানে সেই একিউজৰ পৰা আপুনি তাক ৰক্ষা কৰিছে সিম্পল ক'ব গ'লে যে নিজক ডিফেন্ড কৰিব লাগে কিবা বিপদ আপদৰ পৰা নিজক বচাব লাগে মানে নিজক সুৰক্ষা দিয়া তো এইটো হৈ যাব ডিফেন্ড মানে সুৰক্ষা বুজাব ঠিক আছে পিছৰ যেটো ওয়ার্ড এটো হল এবভ মানে আমি জানো ওপৰত অন আৰু এবভৰ ডিফাৰেন্স আপোনালোকক নিশ্চয় বুজাইছিলো অন মানে আপোনাৰ যিকোনো বস্তু আনটা বস্তুৰ লগত স্পৰ্শ হৈ থকা বাট এবভ টু স্পৰ্শ হৈ থকা নহয় এটো ওপৰত থকা বুজায় সো এবভ মানে ওপৰৰ বিপৰীত কি হ'ব তলত অবিয়াসলি বিলো মানে তলত তাৰ পিছৰ যেটো ওয়ার্ড এটো হল ব্ৰাইট মানে কি উজ্জ্বল আমি যে কও আমাৰ জীৱন ব্ৰাইট হক উজ্জ্বল হক সেই ছোৱালীজনী দেখাত বহুত ধুনিয়া উজ্জ্বল দেখাত গ্লেজ মাৰি আছে সো লাইক দ্যাট ব্ৰাইট মানে উজ্জ্বল সো উজ্জ্বলৰ বিপৰীত কি হ'ব অনুজ্জ্বল আন্ধাৰ এইবিলাকে হ'ব ডার্ক ডিম ডাল এই তিনিটা অন্ধকাৰ বা আন্ধাৰ বুজায় সো পিছৰ যেটো ওয়ার্ড হল এটো হল বিগিন বুলি কও আমি যে কও লেটস বিগিন দা ওয়ার্ক আমি কামটো আৰম্ভ কৰো সো এইটো বুজাই বিগিন সো আৰম্ভৰ বিপৰীত কি হৈ যাব শেষ হৈ যোৱা সো বিগিনৰ এন্টোনিমছ টু হৈ যাব এন্ড আপনি নিশ্চয় গম পায় যিকোনো মুভি ছবি হক শেষত দা এন্ড বুলি দিয়া মানে শেষ হৈ গৈছে তাৰ পিছফালে আৰু নাই সো সেই কাৰণে এটো এন্ড বুলি কোৱা হয় বিগিনৰ এন্টোনিমছ টু হল এন্ড সো পিছৰ যেটো ওয়ার্ড এটা আমি আলোচনা কৰো পিছৰ ওয়ার্ডটোৰ প্ৰথম ওয়ার্ডটো হল ব্লেম মানে আমি জানো কাৰোবাক দুখী সাব্যস্ত কৰা আজিকালি ব্লেমটো এটো হয় যে ৰিলেশনশিপত যে তুমি মোক খালি ব্লেম দিয়া যিকোনো কামৰ কাৰণে মোক ব্লেম দিয়া এটোৰ কাৰণে মোৰ ব্লেম নেকি মানে কি দুখ ব্লেম মানে দুখ সো ব্লেমৰ বিপৰীত বা দুখৰ বিপৰীত কি হৈ যাব প্ৰেজ মানে প্ৰশংসা কৰা যাক আমি অসমীয়াত ক'ব গ'লে যাক আমি প্ৰশংসা বুলি জানো যে কাৰোবাৰ আগত প্ৰশংসা কৰা এইটো তো ব্লেমৰ বিপৰীত বা এন্টোনিমছ হৈ যাব প্ৰেজ পিছৰ যেটো ওয়ার্ড হল বিল্ড মানে সজোৱা ক্ৰিয়েট মানে সজোৱা বিল্ড আৰু ক্ৰিয়েট একেই সজোৱা যিকোনো বস্তু লাইক ক'ব গ'লে আমি ঘৰ বনাও বিল্ড কৰো হয়নে কিবা এটা নতুন বস্তু বনাও সো বিল্ড এই ইয়াৰ বিপৰীত কি হৈ যাব ডেষ্ট্ৰয় মানে ধ্বংস এটা এক্সাম্পল যদি ধৰা হল অসমত ক'ব গ'লে আপোনাৰ যিবিলাক উচ্ছেদ অভিযান হয় তাত ক'ব গ'লে ঘৰবিলাক যে ডেষ্ট্ৰয় কৰি দিয়া হয় ভাঙি পেলোৱা হয় এইটো ডেষ্ট্ৰয়ৰ লগত জড়িত সো বিল্ড বা ক্ৰিয়েটৰ এন্টোনিমছ টু হল ডেষ্ট্ৰয় সো পিছৰ যেটো ওয়ার্ড হল ক্লিন মানে কি সাফা যাক আমি সাফা বুলি জানো পৰিষ্কাৰ পৰিচ্ছন্ন তাৰ বিপৰীত কি মানে বেয়া হৈ থকা একদম অপৰিষ্কাৰ সো এটো হৈ যাব ডাৰ্টি কালেক্ট মানে সংগ্ৰহ কৰা আপুনি যিকোনো বস্তু যে কিছুমান কয়েন্স কালেক্ট কৰো ক'ব গ'লে অসমীয়াত ক'ব গ'লে পইচা কিছুমান কালেক্ট কৰো সো এটো কালেক্ট বুজাব সংগ্ৰহ কৰা সো তাৰ বিপৰীত কি যাব ডিস্ট্ৰিবিউট মানে বিলাই দিয়া আমি কিছুমান বস্তু কালেক্ট কৰিলো সেইবিলাক মানুহক ভগাই দিলো হেতু কৈ যায় ডিস্ট্ৰিবিউট বুলি কোৱা হয় পিছৰ ওয়ার্ডটো হল কম্পালসৰি মানে কি একদম কামটো কৰিবই লাগিব নকৰিলে উপায় নাই কম্পালসৰি যে আজি ৰাতি 7টাত মোৰ ভিডিও আপলোড দিবই লাগিব এটো এক ধৰণৰ কম্পালসৰি কাম কৰিবই লাগিব যিমান যি হৈ নাযাওক সো কম্পালসৰিৰ বিপৰীত কি হৈ যাব ভলেন্টাৰী বুলি ক'লে ইচ্ছাকৃত হবে আপুনি কামটো কৰিবও পাৰে বা নকৰিবও পাৰে তাৰ কাৰণে কোনো আপোনাক শাস্তি দিয়া নহয় সো কম্পালসৰিৰ এন্টোনিমছ বা বিপৰীত হ'ব ভলেন্টাৰী তাৰ পিছত হল ডিপ বুলি ক'লে ডিপ মানে একদম গভীৰ যেনেকৈ সাগৰৰ গভীৰ ভালপোৱাৰ গভীৰতা তো হেতু কোৱা হয় ডিপ মানে গভীৰ সো তাৰ বিপৰীত বা এন্টোনিমছ টু কি শ্যালো মানে কি উপঙি থকা আপুনি পানীৰ তলত যাওয়া গভীৰ আৰু গভীৰৰ বিপৰীতটো কি হ'ব উপঙি থকা সো এটো যাক ৰিলেশনশিপ ওপৰে দেখুৱা যে মই তোমাক ভাল পাওঁ তুমি মোক ভাল পোৱা এইবিলাক এক ধৰণৰ ওপৰে দেখুৱা এটো বুজাব শ্যালোৰ লগত তুলনা কৰিব পাৰি সো আজিৰ ভিডিওৰ যি শেষৰ তিনটা ওয়ার্ড সেই তিনটা কি চাও এটা হল এন্ট্রেন্স
এন্ট্ৰেন্স আপোনালোকে চাব নিশ্চয় কিবা হোটেলত গ'লে বা কিবা ফাংচনত গ'লে তাতে এন্ট্ৰেন্স এক্সিট এইবিলাক লিখা থাকে তো ঠিক তেনেকুৱা এন্ট্ৰেন্স মানে ভিতৰলৈ সোমাই যোৱা সো তাৰ বিপৰীত কি হৈ এক্সিট মানে বাহিৰলৈ ওলাই আহা আপোনালোকে কাম চাম কৰি এক্সিট পইণ্টেদি ঘূৰাই আহক ওলাই আহক আপুনি মুভি সুবিত গ'লে চাব পাৰিব তো তাৰ পিছৰ ৱৰ্ডটো হ'ল এমটি এমটি মানে খালী এটা বাকচ আছে এইটো খালী একদমই খালী ভিতৰত একো নাই ধৰা হ'ল এটা গ্লাছ লৈছোঁ গ্লাছত একদম খালী পানী নাই তো খালীৰ বিপৰীত কি হ'ব ফুল মানে একদম ভৰ্তি থাকা এইটো ফুল আকৌ ৰ'জ লাভাৰছৰ দিয়া ফুল সেইটো নহয় এইটো ফুল মানে ভৰ্তি সম্পূৰ্ণৰূপে বুজাইছে সো সেইটো ফুল সো পিছৰ যেটো ৱৰ্ড হ'ল এক্সটাৰ্নেল আৰু এক্সটাৰ্নেল মানে বাহ্যিক ইন্টাৰনেল মানে আভ্যন্তৰীণ যাক আমি জানো আপোনালোকে চাব নিশ্চয় কিছুমান ঔষধ মেডিচিন তাতে লিখা থাকে অনলি ফৰ এক্সটাৰ্নেল ইউজ ইন্টাৰনেল ইউজ এনেকুৱা কিছুমান লিখা থাকে সো এক্সটাৰ্নেল মানে বাহ্যিক বাহিৰত থকা আৰু ইন্টাৰনেল মানে আভ্যন্তৰীণ যেটো মানে ভিতৰত থকা সো আজিৰ কাৰণে ইমানখিনি আছিল ধন্যবাদ জয় আই অসম